খেতি কৰে যদি কিমান জনে খেতিত ট্ৰেক্টৰ লগাই হাল বোৱায় হাত দাঙকচোন কিমান জনে ট্ৰেক্টৰ লগাই হাত বোৱায় বেছিভাগ জনে ট্ৰেক্টৰजों হালवो আখাই দেখান ভাড়া লানানবো হালवो বহুতে ট্ৰেক্টৰ দি হাল বোৱায় এতিয়া আপোনালোকে হাত দাঙিব কিমান জনে নাঙলে দি হাল বোৱায় নাঙল নাই একজনও নাই আরে কি কথা হল একজনও নাঙল দিয়ে হাল নবোয় হ্যাঁ আপনারা একজনও নাঙল দিয়ে হাল বোন না কেউ বোন না মিছা কথা বলেন নাই তো হ্যাঁ ঠগায়াखै তো ঠगायदों नामा सोरबा नांगालजों हालौग्रा दं नामा बुं आखाय देखां गैया এতিয়া নাঙলৰ যুগ নাই খালি ট্ৰেক্টৰ সব ফলে ট্ৰেক্টৰ হাত চাপৰি দিয়ক ট্ৰেক্টৰৰ কাৰণে আমার শিবসাৰৰ কাৰণে এটো বোঝা গৈছে যে নাঙলৰ দিন গল ট্ৰেক্টৰৰ দিন আহিল গম পাইছে কিমান জন ইয়াতে সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ আছে হাত দাঙকচোন সেলফ হেল্প গ্ৰুপ নি সদৰমাপুৰ বিসবাং দম গোবাং দম বহুত আছে আপোনালোকে আমাৰ কিমান জনে প্ৰমোদ বড়ো সারে দিয়া ৭৫,০০০ প্রথম কিস্তি পোৱা সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ আছে सोर सोर मोनदों आखाय देखान बहुते पाइसे किमान जने पोৱা নাই हात दाङकचोन सोर सोर मोनाखै आखाय देखान হ্যাঁ পোৱা নাই লাগে না নালাগে জোরকে হাত চাপৰি দিয়ক লাগে যদি লাগে তেখেতে অলরেডি আরম্ভ করেছে ৭৫,০০০ টাকার ২৫,০০০ কিস্তি দিয়া ইয়াতে এটা সময়ত আমার হাগ্রামা মহিলারি ডাঙরিয়াই কৈছিল প্রত্যেকজন মহিলাক এক তোলা সোনা দিম বলে কৈছিল মনত আছে না আপনাদের মনত আছে না নাই গোসোआव दङ ना थलासे सोना होनो नागिरदोंमोन কিমান জনে এক তোলা সোনা পাইছে হাত দাঙকচোন কোনবা পাইছে নাকি যিবিলাক পোৱা নাই হাত দাঙক আখাই দেখাক হাত উঠাও যিবিলাক পোৱা নাই মহিলা আরে কোনেও পোৱা নাই সাতশিবো মানাকে থলাছে সোনা তো ইয়াতে বুঝা গল হাগ্রামা মহিলারে আমাক মিছা কথা কৈছিল তেখেতে মিছলিয়া হয় जोंखौ ঠগাইदों থলাছে সোনা হাগोन होननानै होआखै जोंना प्रमोद बড়ो सारा जोंनो ৭৫,০০০ होगोन होननानै अलरेडी ৩,৮৬৫টা সেলফ হেল্প গ্रुपनो ৭৫,০০০ नि ২৫,০০০ কিস্তিखौ होबाय बेनि थाखायनो सारखौ आशीर्बाद होनानै বইব খনসে আখাই খবনাগো রাইজেফোর জোরকে হাত চাপৰি দিয়ক আমার সাৰৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতিশ্ৰুতি ৰাখিছে ৭৫,০০০ দিম বুলি কৈ তেখেতে দিছে তো আজি তেখেতে কৈছে আমাক নিৰ্দেশ দিছে যে ৩১ ডিসেম্বৰ ২০২৩ চনৰ ভিতৰে ২০২৩ চনৰ ৩১ ডিসেম্বৰৰ ভিতৰত প্ৰত্যেকটো পৰিয়ালৰ রেশন কার্ড থাকিব লাগে বলে তেখেতে আমাক নির্দেশ দিছে ঘরে গৈ গাঁৱে গৈ বিসিডিসি গৈ আমার রাইজক রেশন কার্ড দিবলৈ দিছে কোনো প্রার্থীর লগত কথা নাই সকলো প্রার্থীর সদস্য হলেও রেশন কার্ডটো দিব দিছে সারে আপোনালোকৰ কিমান জনৰ রেশন কার্ড নাই হাত দাঙকচোন কিমানৰ নাই বহুতৰ নাই লাগে না নালাগে জোরকে কক লাগে বলি আরে ভাত খোৱা নাই নাকি লাগে বলি কক ঠিক আছে তো তেখেতে ৩১ ডিসেম্বৰৰ ভিতৰে আমাক সকলোকে নিৰ্দেশ দিছে আৰু আমি বিসিডিসি ব্লক ডিস্ট্রিক্ট আৰু সেন্ট্রাল মিলি পেলাই আপোনালোকক সকলোকে রেশন কার্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিম ৩১ ডিসেম্বৰৰ ভিতৰে রেশন কার্ড যেতিয়া পাব আপোনালোকে 25 কেজিকৈ ফ্রি চাউল পাব 25 কেজিকৈ ফ্রি চাউল পাব আৰু বিনামূলীয়া চিকিৎসা ৫ লাখ টাকালৈকে বিনামূলীয়া চিকিৎসা পাব ৫ লাখ যে কোনো প্রাইভেট হসপিটাল হোক সরকারি হসপিটাল হোক ৫ লাখকে আপোনালোকে বিনামূলীয়া চিকিৎসা পাব একদম বেसेन নাঙै ফাহামथाय मोनगोन সরকারি হসপিটাল যা আৰু প্রাইভেট হসপিটাল যা যার রেশন কার্ড নাই তেখেতসকলে আৰু এটা বস্তু পাব সেইটো হল আধাৰ কাৰ্ড আৰু রেশন কার্ড একেলগে এটা জায়গাতে একদিনতে আপোনালোকক বনাই দিয়া হ'ব সকলোকে বই নেব
এই কারণে আপনাদেরকে জোরসে হাততালি দিয়ক স্যারের কানে আর একবার। স্যারে যি কাম কোনো মানুহে কৰিব পৰা নাছিল আমাৰ চিফ স্যাৰে আমাৰ UPPL নেতৃবৃন্দক লগত লৈ তেখেতে কৰিবলৈ সক্ষম হৈছে। এইটো কি বস্তু ৰাইজ? মোৰ বয় কেতিয়া 40 বছৰৰ পাৰ হৈ গ'ল। মোৰ আসল বয়টো আপোনালোকক নকওঁ, অলপ এতিয়াও চেংৰা চেংৰা লাগেতো, ডেকা ডেকা লাগে নহ'বা। চেংৰা নুনাখাই বৈশাখক চিন্তাই আঙে 40 বছৰ বাৰবাই ক'লো खोन्थानोसै। এই 40 বছৰত মই খালি অশান্তি দেখিছোঁ, খালি মাৰামাৰি দেখিছোঁ, খালি বোমা বাৰুদ দেখিছোঁ, মই ঘৰ জ্বলোৱা দেখিছোঁ, আৰ্মি দেখিছোঁ, পুলিচ দেখিছোঁ, মিলিটাৰী দেখিছোঁ। মই শান্তি দেখা নাছিলোঁ, মই শান্তি দেখা নাছিলোঁ। চিফ স্যাৰে আমাৰ প্ৰমোদ বড়ো স্যাৰে যেতিয়াৰ পৰা আমাৰ BTRৰ চিফ হৈছে যোৱা 3টা বছৰ, যোনটো 40 বছৰত হোৱা নাই এইটো 3টা বছৰত স্যাৰে কৰি দেখুৱাইছে। মাত্ৰ 3টা বছৰত শান্তি। ৰাইজ আপোনালোকক কিমানজনক অশান্তি লাগে হাত দাঙকচোন। অশান্তি এফালে অশান্তি লাগে, অশান্তিটো লাগে না শান্তি লাগে? হ্যাঁ, শান্তি লাগে না অশান্তি লাগে? হ্যাঁ, যারা অশান্তি লাগে হাত উঠান তো একবার। কেউ নাই? রাবো গিয়া অশান্তি নেব নামাছেন নেবা নাঙা। আর কাক কাক শান্তি লাগে আপনালোকে হাত ডাঙক। হাত শান্তি, এই শান্তি আপনালোকক একমাত্র প্রমোদ বড়ো স্যারে আনি দিছে। জোরদার হাত চাপড়ি দিয়ক রাইজ তেখেতৰ কাৰণে। আপোনালোকে চাওক, একফালে হাগ্ৰামা মহিলাৰিক ৰাখক, আনফালে প্ৰমোদ বড়ো স্যাৰক ৰাখক। প্ৰমোদ বড়ো স্যাৰক যেতিয়া চাব আপোনালোকে শান্তি দেখা পাব, আৰু একফালে হাগ্ৰামা মহিলাৰিক চাব, তেখেতক চালে 2012 চনৰ গণ্ডগোল মনত পৰিব, 2014 চনৰ গণ্ডগোল মনত পৰিব, 2008 চনৰ গণ্ডগোল মনত পৰিব। আৰ্মি, পুলিচ, মিলিটাৰী, ঘৰ জ্বলোৱা এইবিলাক আপোনালোকে মনত পৰিব। হাগ্ৰামা মহিলাৰনি চাওগাৰীখন নুবানে 2022 দাঙাবাজি, 2022 দাঙাবাজি जोंनि बे खयला मैला आमथेखा ओनसोलाव आर्मी केम्प, उग्रपन्थीनि समस्या बेफोरखौ नोंथांमोना गोसोआव फैगोन। आरो जोंनि प्रमोद बड़ो सारखौ नायबानो शान्ति, गोजोन, जोंनि गथ' गथाय बयबो ग्रें ग्रें न'आव रायजो जानाय, फरायनाय, साख्रि लानाय, सुपार 50आव थांनाय बिदिखौल' जोंनाव गोसोआव फैगोन। दा बेनो फारागथिया रायजोफोर। बेखायनो जोंहा खुनु पद्दै जोङो जोंनि थांखिनिफ्राय दोरदनो नाङा। फैगोन 20-25 बोसोर जोङो प्रमोद बड़ो सारनि आखाइखौ मजबुत खालामनांगौ आरो UPPL खौ मजबुत खालामनांगौ। होमबासो जोंनि ओनसोलाव गोजोना थाबाय थागोन, जोंनि समाजा गोग्गो जागोन आरो जों इयुनाव जों दावखोलांनो हागोन। আমি কোনো পদ্ধতি নিজৰ যে উদ্দেশ্য লক্ষ্য ইয়াৰ পৰা বিচলিত হ'ব নালাগে। অনাগত 20-25 বছৰলৈকে আমি প্ৰমোদ বড়ো সাৰৰ হাত মজবুত কৰিব লাগে, UPPLক মজবুত কৰিব লাগে আৰু আমাৰ অঞ্চলত শান্তি, উন্নতি আৰু প্ৰগতিৰ আমি জয় যাত্ৰাত পতিত হ'ব লাগে। এইখিনিকে কৈ আকৌ এবাৰ আপোনালোকক ধন্যবাদ দি সকলোকে অনুৰোধ কৰিছো, প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ, UPPL জিন্দাবাদ, রঞ্জিত বসুমতারি জিন্দাবাদ, রঞ্জিত বসুমতারি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, নির্মল কুমার ব্রহ্ম জিন্দাবাদ, নির্মল কুমার ব্রহ্ম জিন্দাবাদ। ধন্যবাদ।